আপোনালোকে চিকৰ অথবা গুটকা খায় নেকি? যদি খায় এতিয়াৰ পৰা সাৱধান হওক, অন্যথা ডাঙৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনিও। এই কথা আমি এনেই কোৱা নাই। আজি আমি তথ্য ও প্ৰমাণ সহকাৰে দেখুৱাম চিকৰ খোৱা সকলোৰ বাবে কিমান ভয়ানক হ'ব পাৰে এই খবৰ। সরাই দেখিও এগুলোর ভিতরে কিতা আছে ভালো বুঝবা যাইব। তোমার এখন বুঝাইছি আমরা আছে এগুলোর ভিতরে লাগে দেখো আমরা সামনে খুলিয়ে রাখবো। তোমার কেন ওই চাও সেটাও দি বাকি তেল ছিল বাকি ওই দেখো ও তেল আলদি কই না নি ও আলদি কইন যে তার একটু ভালো ইঞ্জে চিকৰৰ পেকেটৰ পৰা গুটকাৰ লগত ওলাইছে বিষাক্ত জেটি। হোজাই জিলাৰ লংকাৰ উদালি বজাৰৰ এখন পাণ দোকানৰ পৰা এজন গ্ৰাহকে ক্ৰয় কৰিছিল এপেকেট চিকৰ, আৰু উক্ত পেকেটটো ফালোতেই ওলাল এটা বৃহৎ আকাৰৰ বিষাক্ত জেটি। লংকাৰ পৰা গুলজাৰ হুছেইনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট এণ্ড টাইম।